अरे पागल, ये रुपया पैसा तो हाथ का मैल है रे, इसलिए मैंने डर और खौफ মানে আপোনালোকে আজি দেখুৱাম ভিভো Y15 চিট মানে আপোনালোকে কেনেকৈ হাই ডেপছ কৰিব পাৰে। তো গাইছ ভিডিঅ'টো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আৰম্ভ এতিয়া হোৱা নাই মানে মোৰ কনচেপ্ট ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে মই মানে এটা ইউটিউব আৰ্ট কৰিছোঁ। তো ইউটিউব চাওক মানে মই এতিয়া থৈছিলোঁ ইউটিউবটো। চ' এয়া হ'ল মোৰ ইউটিউব চাওক আৰিয়ান ব্লগছ বৰপেটা আৰু এয়া ইউটিউব। ভাল লাগিলে প্লিজ কমেণ্টত ক'ব ইউটিউবটো প্লিজ প্লিজ একেবাৰে। এয়া চাওক মোৰ নাম এয়া আৰিয়ান ব্লগ বৰপেটা এয়া আৰু এয়া ইউটিউবটো। এতিয়া আপুনি ছেটিংছত যাই ছিকিউৰিটি অপশ্যনত ক্লিক কৰক। এয়া ছিকিউৰিটি অপশ্যন দেখিবলৈ পাইছে আপোনালোকে, ক্লিক কৰক। তাৰপাছত আপুনি তলত যাওক প্ৰাইভেচি এনক্ৰিপশ্যনৰ ক্লিক কৰক। তাৰপিছত আপুনি ইয়াত পেটাৰ্ণ থৈ পাছৱৰ্ড থৈ ফেচ লক থৈ সেইটো আপোনাৰ নিজৰ কথা। তাৰপিছত আপোনালোকক এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। আগত দেখি মানে হাই ডেপছ এইটো দেখিছে নিশ্চয় 2 নম্বৰ অপশ্যনটো, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনালোকে তলত এপছবিলাক দেখাব। আপুনি যোনটো এপছ হাইড কৰে মানে যোনটো এপছ লুকুৱাই থ'ব খোজে সেইটো এনেবল কৰি দিব লাগে। মোৰ এতিয়া চাওক এতিয়া মই ইনশ্বটটো এনেবল কৰি দিম। এই ইনশ্বট এনেবল কৰি চাব এইবাৰ ইনশ্বটটো তাত নাই। চ' গাইছ চাওক এই ইনশ্বটটো নোহোৱা হৈ গৈছে। এয়া চাওক ইনশ্বট নাই, দেখিছে নিশ্চয় ইনশ্বট নাই। এই গোলপীয়া ৰেড কালাৰৰ যাতে আৰু ৰিপিট যাওক যদি এপছটো লুকুৱাই থ'ব নোখোজে প্ৰাইভেচি এণ্ড অপিনিয়নত ক্লিক কৰক। তো গাইছ এতিয়া পেটাৰ্ণত থ'ব পাৰে আপোনালোকে নিজ ইচ্ছা। তাৰপিছত হাই ডেপছত ক্লিক কৰক। তাৰপিছত আপুনি ইনশ্বটটো বা যিকোনো এপছ ডিচেবল কৰি দিয়ক। ডিচেবল কৰি দিয়াৰ পিছত আপোনালোকৰ মানে স্পেজত আহি যাব। চাওক মোৰ এতিয়া লাষ্টত আহি গৈছে, ইয়াত নাই লাষ্টত আছে। চাব দেখুৱাই দি আছোঁ, ইয়াত নাই চাওক এইটো লাষ্টত আহি গৈছে। ইয়াৰ মই তাতে থৈ দিলোঁ নিশ্চয় দেখা পাইছে আপোনালোকে নিশ্চয়। এয়া ইনশ্বট ৰেড কালাৰৰ। তো আহিতো পালোঁ, তো হয়তো গ'লে কামটো মানে ইনশ্বটটো আনি দিলোঁ আপোনালোকক। নিশ্চয় ভাল লাগিল ভিডিঅ'টো চাই। তো গাইছ ভাল লাগিল লাইক চাইক কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰি দিব, ছাবস্ক্ৰাইবাৰ বহুত কম হৈছে সেইকাৰণে। अरे पागल, ये रुपया पैसा तो हाथ का मैल है रे, इसलिए मैंने डर और खौफ कमाया है। जो तेरी आंखों में साफ दिख रहा है